সো হেল্ল' গাইজ, অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আমি কথা পাতিম আপুনি জিমেইল এটা কেনেদৰে খুলিব পাৰিব। গতিকে আমাৰ জিমেইল দৰকাৰ হৈয়ে থাকে বহুতো কামত, লাগিলে অনলাইন ক্লাছেই হওক বা যিকোনো ধৰণৰ কামত, যিকোনো ধৰণৰ আমি ফৰ্ম ফিল আপ বা যিকোনো মানে আজিকালি জিমেইলৰ বহুত প্ৰয়োজন। গতিকে এই কথাটো জানি ল'ব পাৰিব যদি নাজানে কেনেকৈ আপোনালোকে জিমেইল এটা খুলিব পাৰে। গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো প্ৰথমতে আমি আমাৰ মোবাইলত থকা গুগল এপ্লিকেশ্যনটো অন কৰিম। অন কৰাৰ পিছত ওপৰত দেখিছে এইটো, তাত আমি চাৰ্কলটোত ক্লিক কৰিম, যিটো লগো আছে বি বুলি, আমি তাত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত আমি এড আনাডাৰ একাউণ্টত ক্লিক কৰিম। এড আনাডাৰ একাউণ্ট ক্লিক কৰাৰ পাছত দেখিবলৈ পাব এনেকৈ গুগল বুলি ওলাইছে, গুগলত ক্লিক কৰিব। যিহেতু আমি গুগল একাউণ্ট খুলিবলৈ বিচাৰিছোঁ, গুগলত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো স্ক্ৰীন লক থাকে, স্ক্ৰীন লক দিবলৈ আহিব পাৰে, আপোনালোকে স্ক্ৰীন লকটো দি দিব। তাৰপিছত এনেকৈ ইমেইল এটা দিব আহিব পাৰে, কিন্তু আপোনালোকে তাত ক্লিক নকৰিব। যিটো দিছে ক্ৰিয়েট একাউণ্ট, আপোনালোকে ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব। ক্ৰিয়েট একাউণ্টত যদি আমি ক্লিক কৰোঁ, তাত আমি দুটা অপশ্যন দেখিবলৈ পাওঁ, ফৰ মাই চেল্ফ টু মেনেজ মাই বিজনেছ। চ' আমি যিহেতু বিজনেছ একাউণ্ট নহয়, গতিকে আমি ফৰ মাই চেল্ফ একাউণ্টত ক্লিক কৰিম। ফৰ মাই চেল্ফ একাউণ্টত ক্লিক কৰাৰ পিছত আপুনি যি নামত আপোনাৰ জিমেইল একাউণ্টটো খুলিব বিচাৰে, তাত আপুনি সেই নামটো দিব। যদি আপোনাৰ নামত খুলিব বিচাৰে, আপোনাৰ নামটো দিব। প্ৰথম আপোনাৰ ফাৰ্ষ্ট নেমটো দিব, ছেকেণ্ড আপোনাৰ লাষ্ট নেম বা টাইটলটো দিব। গতিকে মই মোৰ নামটো বহাই দিছোঁ। তাৰপৰা আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থ, যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে, সেইটো আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো দি দিব। তাৰপৰা জেণ্ডাৰ চিলেক্ট কৰিবলৈ আহিব, মেল ফিমেল। গতিকে আপুনি যি হয় আপুনি দি দিব। তাৰপিছত আপোনাৰ যিটো জিমেইল একাউণ্ট থাকিব, তাৰ যিটো প্ৰথম বিষয় ক্ৰিয়েট জিমেইল, আপোনালোকে এড্ৰেছটো আপুনি চিনি পাবলৈ সেইটো দিব লাগিব। গতিকে আপোনাৰ নামটোৱে দিয়ক প্ৰথম। গতিকে মই মোৰ নামটো দি চাইছোঁ। ত' ইয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। ইয়াত এইটো দেখুৱাইছে যে দিছ ইউজাৰ নেম ইজ টেকেন, ট্ৰাই আনাডাৰ। গতিকে এই নামটো অন্য বেলেগ জিমেইল এই নামটোত আছে, গতিকে আমি বেলেগ এটা একাউণ্ট ল'ব লাগিব। তলত যে দেখুৱাইছে এভেইলেবল, পূৰ্বৰ পৰা 347 বৰা 747 বৰা, আপোনালোকে তাৰ যিকোনো এটা চিলেক্ট কৰিব, আপোনাৰো তেনেকৈ এভেইলেবল দেখাব। গতিকে মই তাৰ যিকোনো এটা চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত এটা আপোনালোকৰ পাছৱৰ্ড, ষ্ট্ৰং পাছৱৰ্ড চুজ কৰিবলৈ দিছে। ত' আপোনাৰ পাছৱৰ্ডটো থাকিব লাগিব, আখৰ থাকিব লাগিব, নাম্বাৰ সংখ্যা থাকিব লাগিব, চিম্বল কিছুমান থাকিব লাগিব, তেতিয়া পাছৱৰ্ডটো ষ্ট্ৰং হ'ব। গতিকে আমি পাছৱৰ্ডটো দি দিওঁ। গতিকে প্ৰথম মই মোৰ নামটো দিছোঁ। আপুনি নিজে পাছৱৰ্ডটো চুজ কৰিব, অকল নাম বুলি দিলে নহয়। মই দিছোঁ অপূৰ্ব1@। গতিকে আমি এইটো দি চাওঁ, যদি হয় আমি নেক্সটত ক্লিক কৰিম। চ' এইটো ষ্ট্ৰং পাছৱৰ্ড নহয়, আমি আৰু অলপ ভালকৈ দিব লাগিব। আমি নেক্সটবাৰ ট্ৰাই কৰিছোঁ, অপূৰ্ব21, দুটা সংখ্যা দিছোঁ আৰু এটা চিম্বল দিম আমি। এটা চিম্বল দিছোঁ, নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এনেকৈ আহিছে এড ফোন নাম্বাৰ, তাৰপিছত আপোনালোকে য়েছ আই এম ইন দিব। তাৰপিছত এইটো দেখিছে আপোনাৰ যিটো জিমেইল একাউণ্ট আছে সেইটো খোল খাই গ'ল, খুলিছিলে সেইটো খোল খাই গ'ল। মোৰ এনেকৈ খোলাটো এনেকৈ আহি গৈছে, অপূৰ্বৰ পৰা 347। ত' তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰক।
নেক্সটত ক্লিক কৰাৰ পিছত আই এগ্ৰীত ক্লিক কৰিব। আই এগ্ৰীত ক্লিক কৰাৰ পাছত আপোনাৰ জিমেইলটো সম্পূৰ্ণভাৱে খোল খাই গৈছে। এইটো দেখুৱাইছে যে আপুনি যদি পাছৱৰ্ডটো আপোনাৰ মোবাইলতে ছেভ কৰি থ'ব বিচাৰে তেন্তে ছেভ কৰিব, যদি নিবিচাৰে নট কৰিব। গতিকে আমি যদি আমাৰ যিটো জিমেইল একাউণ্ট খুলিলোঁ সেইটো যদি চাব বিচাৰোঁ, গতিকে এইটো আমি দেখুৱাইছোঁ আমি যিটো নতুনকৈ খুলিছিলোঁ অক্টোবৰৰ পৰা 347@gmail, আমাৰ এইটো নতুনকৈ খোলা জিমেইলটো এইটোৱে। গতিকে ভিডিঅ'টো ইমানে আছিলে। চ' আগলৈ যদি এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবে তেন্তে নিশ্চয় শ্বেয়াৰ কৰিব।